পইচা সোমাইছে কিমান দিন আগত পইচা সোমাইছে মই নাজানো কিন্তু মই আহিছো মই তাত মই কৈ দিছো যেনেকুৱা এজন আছিল মোক কৈছিলো লগে লগে মোক সুধিছে মই লগে লগে কৈছো পইচাটো আমি লগে লগে ঘূৰাই দিছো বিজেপিৰ চেয়াৰমেন হয় হয় আমি এইটো আছিল হয়তো আপোনাৰ পইচাটো ঘূৰাই দিছো আমি ভিচিডিসি চেয়ারম্যান কোনটো ভিচিডিসি মদাতি আমি পয়সা দিছো আমি অলরেডি এই যে আছে লগতে হুডক আমি পয়সাখিনি তার পয়সা দিছো কিনে ঘুরাই দিছে আমি যেতিয়া আমাক খুদিছে আমি তেতিয়া আমি কৈছো তোমাৰ মোক খুদিয়াৰ পিছত মোক কৈছো নহয় তোমাৰ টাকা তুমি পাই যাবা লগলে মই কৈছো যেখিনি আমি টোটাল মানুহৰ পইসাখিনি আমি উঠাব পৰা নাই পইসা পোৱা নাই একেবাৰে আজি কি আপুনি এটা মান ফান নাই তাৰ পইসা ৰিটাৰ্ণ কৰি দিছা তুই ফান নাই সেইটো মানে কৈছে এফটি হোৱাৰ পিছতে সব কিছু হৈ যাব এফটি হৈ আছে আজি ৰাইজে কি আটক কৰি ৰাখিছে না তোমাৰ নাজানো আমি আহিছো ৰাইজৰ লগত দিয়া নাই তোমাক এতিয়া নাজানো পুৰা হাটৰ পৰা ইয়াতে আছে না আমি তাক মাত দিছো তাক লগত মই বহিছো যে আমি এটো আমাৰ মানে যেটো পইচা আমাৰ টাইম দিব লাগে পইচাটো উঠাব লাগিব দিব লাগে ফান নাই এতিয়া এই কাৰণে ৰাইজ আটক মই ফান নাই এতিয়া আমি ৰাইজতে এটো বুজিব লাগিব যে ফান নাই এই কাৰণে ৰাইজ আটক কৰি আছে ফান নাই আমি কি কৰিম এতিয়া কোনে কৈছে আপনি ৰাইজৰ মানে আগত ক্ষমা বিচাৰিছে কিয় ক্ষমাখিনি কিয় বিচাৰিছে আপনি যদি পইচা লোৱা নাই নাই মানে আমি কৈছো মানে কি যেতিন মানে 8 বাৰ 10টা জপৰৰ আমি টোটালখিনি তোলা না আর কেটামান তুলিছে তেও লগত মই বহিছিলো মই কথাখন বুজাই কৈছিলো এতিয়া মানে ফান নাই সেই কাৰণ মানে প্ৰবলেমটো হৈছে তে মানে আপোনাৰ মতে 8 পৰা 10 জনৰ পৰা আপনি পইচা লৈছে সেই মানুহৰ পৰা আপনি ক্ষমা বিচাৰিছে মই মানে কি টকা আমি দিম বুলি আমি তেতিয়াই কৈছো কিন্তু আমাৰ ফান নাই টকা দিব যিখিনি টকা আপনি ঘূৰাই লৈছে যেখানে পয়সা উঠাবো পাইছো টোটালখিনি উঠাবো নাই যদি আমি দিয়া যদি তার পৰা পয়সা লোৱা নাই আপনি সময় কিয় বিচাৰিছে তাৰ পৰা পয়সাটো আমি কৈছো মানে যেটো আমি যেটিখানে আমি যে একাউন্টত যেটো আমি কৰিছো আমি 8টা কৰিছো আপনি 8-10টা ঘৰৰ মানে আমাৰ যেটো জব কাৰ্ডৰ আছিল জব কাৰ্ড বিলাকৰ আমি কৰিছিলো সেই জব কাৰ্ড বিলাক মানে আমি বেনিফিচিয়াৰীৰ লগত মই কথা পাতিছিলো যে আমি এইটো আমি এনেকৈ হ'ব আমি পইচাখিনি উঠাই দিম জব হিহঁতৰ পৰা মানে 15000 20000 22000 টকা লৈছে ঠিক আছে সেইটো প্ৰমাণটো থাকিব এনেতো আমাৰ কাগজটো থাকিব লাগিব আমি এতে এফটি হৈছে যদি প্ৰমাণ মতে নাথাকে তেনেহলে আপনি হিহঁতৰ পৰা কিয় ক্ষমা বিচাৰিছে নাই মই যেটো প্ৰথম যেখিনি কথা কৈছিলো ৰাইজে মোক কৈছিলে নাই আমি প্ৰথমতে আমি বহিছিলো তাৰ লগত ৰাইজৰ লগত বহিছিলো বহাৰ পিছত মোক কৈছিলে 10টা একাউন্টৰ পৰা পইচা উঠোৱা বুলি কৈছে হেকিনি পইচা কি কৰিলে হেকিনি ৰাইজক দিছে মই কিছু মানে আমি টোটালখিনি তুলিব পৰা নাই আর 10টা মান আছে এরপর আমি টোটালখিনি নাই যেখানে ওটা আমি বেনিফিশিয়ারিক দিছো তোনে ধৰক এজনৰ পৰা আমি 7000 তুলিছো কোনবাৰ আমি তুলিব পৰা নাই আজি 3 মাহ 4 মাহ পইচাখিনি উঠোৱা 3 মাহ পাৰ হৈ গল ডেটটো আছে তেনো 3 মাহ আগত 1 মাহ আগত আমি টেয়া পাইছো 1 মাহ হোৱা নাই তেলকে যদি 1 মাহ হোৱা নাই হিহঁতৰ পইচা মানে একটু কিয় আপনি আপোনাৰ ৰাখিছে মই দিয়া নাই মই আহি আছো 3 মাহ প্ৰায় হিহঁতৰ কমতে 2 মাহ হৈ গল নাই এটো নেট মাৰিলে সব ওলাই যাব কেইদিন আগত পইচা সোমাইছে কিমান দিন আগত পইচা সোমাইছে আজি কিয় ৰাজিমান ৰাইজ কিয় আটক কৰিলে তোমাক মই নাজানো কিন্তু মই আহিছো মই তাত মই কৈ দিছো যেনেকুৱা এজন আছিল মোক কৈছিলো লগে লগে মোক সুধিছে মই লগে লগে কৈছো পইচাটো আমি লগে লগে ঘূৰাই দিছো কোন দলৰ চেয়াৰম্যান মই বিজেপিৰ চেয়াৰম্যান হয় বিজেপিৰ চেয়াৰম্যান হয় আমি এইটো আছিল হয়তো আপোনাৰ পইচাটো ঘূৰাই দিছো আমি কিয় চেয়াৰম্যান আপনি ভিচিডিসি চেয়ারম্যান কোনটো ভিচিডিসি মদাতি আমি পয়সা দিছো আমি অলরেডি এই যে আছে লগতে হুডক আমি পয়সাখিনি তার পইচা দিছো কিনে ঘূৰাই দিছে আমি যেতিয়া আমাক খুদিছে আমি তেতিয়া আমি কৈছো তোমাৰ মোক খুদিয়াৰ পিছত মোক কৈছো নহয় তোমাৰ টাকা তুমি পাই যাবা লগলে মই কৈছো যেখিনি আমি টোটাল মানুহৰ পইচাখিনি আমি উঠাব পৰা নাই পইচা পোৱা নাই একেবাৰে আজি কি আপুনি এটা মান ফান নাই তাৰ পইচা ৰিটাৰ্ণ কৰি দিছা তুই ফান নাই সেইটো মানে কৈছে এফটি হোৱাৰ পিছতে সব কিছু হৈ যাব এফটি হৈ আছে আজি ৰাইজে কি আটক কৰি ৰাখিছে না তোমাক নাজানো আমি আহিছো ৰাইজৰ লগত দিয়া নাই তোমাক এতিয়া নাজানো পুৰা হাটৰ পৰা ইয়াতে আছে আমি তাক মাত দিছো তাক লগত কৈছো পইচাটো আমি লগে লগে ঘূৰাই দিছো কোন দলৰ চেয়াৰম্যান মই বিজেপিৰ চেয়াৰম্যান হয় বিজেপিৰ চেয়াৰম্যান হয় আমি এইটো আছিল হয়তো আপোনাৰ পইচাটো ঘূৰাই দিছো আমি কিয় চেয়াৰম্যান আপনি ভিচিডিসি চেয়ারম্যান কোনটো ভিচিডিসি মদাতি আমি পয়সা দিছো আমি অলরেডি এই যে আছে লগতে হুডক আমি পয়সাখিনি তার পইচা দিছো কিনে ঘূৰাই দিছে আমি যেতিয়া আমাক খুদিছে আমি তেতিয়া আমি কৈছো তোমাৰ মোক খুদিয়াৰ পিছত মোক কৈছো নহয় তোমাৰ টাকা তুমি পাই যাবা লগে লগে মই কৈছো যেখিনি আমি টোটাল মানুহৰ পইচাখিনি আমি উঠাব পৰা নাই পইচা পোৱা নাই একেবাৰে আজি কি আপুনি এটা মান ফান নাই তাৰ পইচা ৰিটাৰ্ণ কৰি দিছা তুই ফান নাই সেইটো মানে কৈছে এফটি হোৱাৰ পিছতে সব কিছু হৈ যাব এফটি হৈ আছে আজি ৰাইজে কি আটক কৰি ৰাখিছে না তোমাক
নাজানো আমি আমি আহিছো কিয় ৰাইজৰ লগত যাবলৈ দিয়া নাই তোমাক এতিয়া নাজানো 6টাৰ পৰা পুৱা 7টাৰ পৰা ইয়াতে আছে না, আমি তাক মাত দিছো তাক লগত মই বহিছো যে আমি এইটো আমাৰ মানে যিটো পইচা আমাৰ টাইম দিব লাগিব পইচাটো উঠাব লাগিব দিব লাগিব ফাণ্ড নাই এতিয়া সেইকাৰণে ৰাইজে আটক মই ফাণ্ড নাই এতিয়া ৰাইজক এইটো বুজাব লাগিব যে ফাণ্ড নাই সেইকাৰণে ৰাইজে আটক কৰিছে। ফাণ্ড নাই আমি কি কৰিম এতিয়া